আছিল তেখেতৰ পত্নী আৰু পুত্ৰ এজন। খগেনৰ পত্নী এইদিনাখন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ঢুকাই থাকিল। পত্নীৰ মৃত্যুৰ পাছত খগেনে পুত্ৰক অতি মৰমেৰে লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ পাছত খগেনৰ অৱস্থা কি হয় চাওঁ আহকচোন। দেউতা, দেউতা, দেউতা এইজনেই হ'ল খগেনৰ পুত্ৰ মইনা। সি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে পাছ কৰি বাহিৰত পঢ়িবলৈ যাবলগীয়া হৈছে। দেউতা, মই গৈ থাকোঁ, তই ভালকৈ থাকিবি, মাজে মাজে মই খবৰ লৈ থাকিম। হ'ব দে মইনা, ভালকৈ থাকিবি তাত গৈ, ভালকৈ পঢ়িবি, খোৱা বোৱা সময়মতে কৰিবি, হ'ব দেউতা, মই আহিলোঁ।